হেল্ল' গাইজ মানুহৰ ভিতৰৰ অনুভৱৰ ভিডিঅ'বোৰ চাবলৈ হ'লে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে সেই বেল আইকনটো ক্লিক কৰি দিয়ক যাতে আহিব লগা ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পায় প্ৰথমতে পায়। ধন্যবাদ। তো জ্বলিছা হয়, কিন্তু আনকো জ্বলোৱা। মই ভাবো তই জ্বলিও সুখী, কিয়নো তই আনক জ্বলোৱা যে মই আঘাত পালে কেৱল তই ওচৰ চাপি আহা মোক নষ্ট কৰিবলৈহে। হ'ব পাৰো মই বেকাৰ কবি, মোৰ কবিতা হ'ব পাৰে নীৰৱ, কিন্তু তই নষ্ট ধোৱা হৈ মোক আনৰ মাজত বদনাম কৰে কিয়? মোৰ কোঠালিত পৰ্দা নাই বাবে। হয়, মোৰ কোঠালিত পৰ্দা নাই, কিয়নো হঠাৎ কেতিয়াবা আহিব পাৰে মোৰ অনুপস্থিতি। মোৰ প্ৰেয়সী সেইবাবে নাই মোৰ কোঠালিত পৰ্দা। কিন্তু আহিলে দেখিবি কি মোৰ কোঠালিৰ ডাষ্টবিনত চিগাৰেটৰ আধাবোৰা টুকুৰা। তোৰ লগত মোৰ গভীৰ বন্ধুত্বয়ে মোক দুখত পেলাইছে। একেলগে জীৱন কটোৱাৰ শপত দিছিলো, যাক তোৰ বন্ধুত্বয়ে মোৰ সেই শপতৰ পৰা পৃথক কৰিছে। আৰু তোৰ বন্ধুত্বয়ে মোক সমাজৰ মাজত দুষ্ট কৰিছে। এই বন্ধুত্ব কি ইমান গভীৰ, মই যে তোক আঁতৰাব পৰা নাই। এয়াও জানো যে এই বন্ধুত্বয়ে এদিন মোৰ মৃত্যুৰ কাৰণ হ'ব। তোৰ দৰে হয়তো বহুতো জাতিয়ে মোৰ দৰে বহুতৰ লগত বন্ধুত্ব কৰিছে। ইয়া তোৰ ভুল নহয়, ইয়া মানৱ যিয়ে তোক সৃষ্টি কৰিছে। তোৰ দুখ দিও লাভ নাই, কিয়নো ভুল মানৱৰে। তথাপিও এতিয়া মই নতুন ৰঙত ৰঙীন হ'ব বিচাৰো, তোক আঁতৰাই ৰাখি। নমস্কাৰ, মোৰ নাম মহম্মদ আৰিজ আহমেদ, এয়া মোৰ ভাই আখতাৰ ৰাজা। নমস্কাৰ, মোৰ নাম আখতাৰ ৰাজা। আমাৰ ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য হৈছে যে আমি জানো মদ, ভাং বা এনেকুৱা নিচাজাতীয় বস্তু আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ধুমুহা। তথাপিও আমি ইয়াৰ লগত নিজৰ বন্ধুত্ব গঢ়ি লওঁ। মদ, ভাং বা এনেকুৱা নিচাজাতীয় বস্তুক দোষ দিও একো লাভ নাই, কিয়নো আমি ইয়াক সৃষ্টি কৰোঁ আৰু সেইবাবে ইয়াৰ পৰা বাচি থকাটো আমাৰ নিজৰ কৰ্তব্য আৰু আপোনালোকেও বাচি থাকক। আমাৰ চেনেলটোৰ নাম সামান্যভাৱে অলপ ভুল হৈ আছে, ইয়াৰ বাবে আমি সঁচাকৈ অলপ দুখিত হয়। তথাপিও আমি ইয়াক শুধৰাই ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ, তাৰ বাবে আপোনালোকে আমাক ভুল নুবুজিব। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকৈ হ'ল বা কেনেকৈ হ'ব লাগিছিল কমেণ্টত জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে ঘণ্টি বাটনটো টিপি দিব। থেংক ধন্যবাদ। ইউ।